এই বেগ চেডেল বেগটো খুলিবৰ কাৰণে আৰু নাল নাইকিয়া কেঁচি আনিছে সপ্তাহ ধৰি খুচৰি চাইছোঁ কোনটো ল'লে ভাল হ'ব মোৰ কাৰণে তেনেকুৱাই তিনিটামান লাগি গৈছে ভাবক লাগে আমাৰ টাইট ফাইনেলি চেডেল বেগ পাই গ'ল মোৰ কাকাতাৰ পৰা অৰ্ডাৰ কৰিছিলোঁ তো কেঁচিখন আনিব কৈছোঁ বাইক কি কেঁচি কেঁচিখন ভাল চাম কি কেঁচি আনিছোঁ ক'লে হা নাল লাগে কেঁচিখন আনিছে মোৰ কাৰণে তাই নাল লাগে কেঁচি আনিছে এইখন আৰু এই বেগ চেডেল বেগটো খুলিবৰ কাৰণে আৰু নাল নাইকিয়া কেঁচি আনিছে বৰ্তমান এতিয়া মোৰ কাৰণে তাই হা কেঁচিখন ডাঙৰ কেঁচিখন আন খুলি হা দা আনিবি এখন কেঁচি দাড়ি চুলি কাটি বাৰু কেইখনে কাটিম কেনেকৈ বাৰু কচোন বাৰু কোন ফালৰ পৰা কাটিম বাৰু হা আৰু চেডেল বেগ এইটো কিয় ল'লোঁ কি কাৰণে ল'লোঁ সেইটো ক'ম মই এতিয়া ৰাইনক্সৰ ল'লোঁ যে ইনভিক্টাছৰ চেডেল বেগ কিয় লৈছোঁ কি কাৰণে ল'লোঁ সকলোখিনি ক'ম বাৰু আৰু দুসপ্তাহ ধৰি খুচৰি চাইছোঁ কোনটো ল'লে ভাল হ'ব মোৰ কাৰণে আৰু ফাইনেলি ইনভিক্টাছখন বেগটো মানে মই ল'লোঁ মানে বৰ্তমান এতিয়া কেঁচিখন আনিছে বাৰু এখন চাওকচোন বাৰু এখন কেঁচি বাৰু মই এইটো বেগ খুলিব পাৰিম কওকচোন বাৰু কি মানুহ বাৰু আৰু কি গৰম আৰু গৰমটো ক'বই নালাগে ফাটি গৈছে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ ভাল চাই কাত বহি পেলাই কাত খামছে মানে মোৰো মানে ভিডিঅ'টো মানে আধা ওলাব আধা নোলায় মানে তেনেকুৱাই আৰু বেগটোতে হেপী বাৰ্থডে কৰি আছে বৰ্তমান তাই খুলি আছে বেগটো ধুনীয়াকৈ পূৰা টিপটপকৈ আৰু পেকিং মানে জবৰদস্ত কৰিছে ইনভিক্টাছে বেগৰ পেকিং মানে চলিড কৰিছে পূৰা পেকিং কৰিছে কিন্তু এতিয়া হেপী বাৰ্থডে কৰিয়ে আছে ডাঙৰ কেক কাটিছিলে বৰ্তমান এতিয়া পোৱাই নাই মানে না বস্তু এটা গোটাই আছোঁ অঁ পেকিং মানে জবৰদস্ত কৰিছে পেকিং মানে নম্বৰ 1 পেকিং কৰিছে মানে পেকিঙৰ পৰা 100% পাব মানে আৰু পেকিং আছে ভিতৰত মানে উলিয়াইছে পেকটো মাইকী মানুহ জানো একদম মগজটো একদম পূৰা আমি হ'লে ফালি পেলালে মাজে মাজে তাই একদম ধুনীয়া ফালি বেগটো উলিয়াই দিছে নাই পূৰা চালি কৰি দিছে বেগটো পূৰা উলিয়াই দিছে বেগ হিচাপে বেগটো ডাঙৰ বেগটো উলিয়াই দিছে টেকনিক কৰি বাইকলৈ লাডাখৰ পৰা ফল মূল নিবি বেগটোত বোলে দাম কোন কা হৈ যাব আৰু সবাই আঙুল কাটি দিবি তো এতিয়া দেখো ফাইনেলি ওলাইছে বেগটো ওলাই ডাঙৰ বেগ সেইটো মিলাই দিব পাৰিম বজাৰ কৰিবৰ কাৰণে খালি মোৰ নামো আছে এড্ৰেছো আছে আৰু ফাইনেলি বেগ I go. Itu ada big. Ada big. Oh my God. Itu malpis tu. Sese. ইয়াতকে ৰেইন কভাৰ থাকে ৰেইন কভাৰ ঠিক আছে এইটো এই ভিতৰত মানে এইটো ডাবল ৰেইন কভাৰ দিছে থাকে ইয়াৰ এখন মেটখন ইয়াৰ চাইডে চাইডে পাৰিবৰ কাৰণে মেটেৰিয়েলৰ পূৰা হাৰ্ড আছে পূৰা ইয়াৰ এই বস্তুটো ইয়াত লগাব লাগিব Yes, that's it. Head to 70 liter.
তাৰ আগত মানে এই না কথা আছে তাৰ আগত লগোৱাৰ পিছত ৱাটাৰপ্ৰুফ দিছি ৰিলটো নহয় ঠিক আছে কিন্তু এই বস্তুটো হাৰ্ড মেটেৰিয়েল হয় এইটা অলপ গা বিষ নহয় এইটো ধৰ হাৰ্ড মেটেৰিয়েল চফ্ট মেটেৰিয়েলহে পাৰিব এই কিনাৰ যিটো বস্তু লাগি আছে এই তলে যিখন আছে এই বস্তু ইয়াত লগাব লাগিব সেইজন কৰি খাইছে বাৰু দিছোঁ ৰাইজসকল মোৰ ইয়াত অকণ মোৰ নাই মোৰ এই একদম দেহাটো একদম দাঙিব নোৱাৰা অৱস্থাত আছে মই দেই এতিয়া এই বস্তুটো খুলিব লাগিব বস্তুটো খুলিব লাগিব এইটো বেগটো আহিলে য'তে যাওঁ লৈ যাব লাগিব নিশ্চয় এইটো কাৰণে খুলিব যাব লাগিব যাওঁতে আহিলে বনাই আলুকে পিটিব নোৱাৰে আকৌ এতিয়া এইটো এইফালে এইটো এইফালে এতিয়া অকণ কষ্ট হ'ব এইটো এবাৰ লগালে এইটো ফুটি যাব লাইফটোৰ কাৰণে এইটো এইখন সোমাব এইটো হাৰ্ড মেটেৰিয়েল হয় এইটো মানে ইয়াত চাইলেঞ্চাৰ মানে বস্তুটো চেফটি কৰে মানে এইটো বহুত মানে সেইটো কাৰণে এতিয়া লগাব লাগিব অকণ কষ্ট হ'ব মোকে দি দিবিচোন মই লগাই যাম এই বস্তুটো এতিয়া এনেকৈ যাব লাগিব একদম ইয়ালৈকে যাব ইয়ালৈকে আহিব বস্তুটো ইয়ালৈকে আহিব লগাই মেলি দিব লাগে লগাই দিব নোৱাৰে নহয় বস্তুটো আকৌ কেনে দিব কৰিব লাগিব ঠিক আছে এতিয়া তাৰপিছতহে এবাৰ ফিটিং হ'লে হৈ যাব বাৰু ৰাজুদাহে পাৰিব বাকী ঠিকেই হ'ব হেৰি গ'ল সোমাই গ'ল এইফালৰ পৰা লগাই যাওঁ চেণ্ডেলৰ ভিতৰত চেণ্ডেল মাৰিব লাগিব লগাই পেলাই য়েছ অকণমান কষ্ট কৰিব লাগিব লগাবলৈ অলপ নহয় বহুতে কষ্ট আজি কোম্পানীয়ে লগাই দিয়া নাই ভুল কৰিছে মইতো দেখাই নাই ক'তনো লগাইছোঁ চব ব্লেক দেখি আছোঁ এই চেণ্ডেলৰ ভিতৰত এইটো না এইটো ওপৰলাও থাকিব লাগিব খাব বাৰু ইফালে ইয়ালৈকে আহিব বস্তুটো আহিছেনে না ওপৰলৈকে আহিব বস্তুটো এতিয়া ঠিকে লগাইছোঁ অকণ টাইম লাগিছে বেগটো মানে তাৰ হেৰিটো হ'বৰ কাৰণে এইটো আমাৰ ওপৰলৈ আহিব ইয়ালৈকে আহিব বস্তুটো ইয়ালৈকে আহিব লাগে ক'বলৈ নিজেই পাৰিম লগাবলৈ লৈ আহিম বাৰু লগাই লওঁ ফাৰ্ষ্ট টাইম এইটো তিনিটাই কষ্ট কৰিছে বৰ্তমান দিয়া বৰ নেকি আৰু বেগটো ফিটিং কৰি অলপ কষ্ট হয় কিন্তু নম্বৰ 1 হয় বহিলে বাৰু কালি গৈ থাকে চেণ্ডেল কোনফালে মাৰি চেণ্ডেল দেই বস্তু বহা নহয় বস্তুটো বহিব
এইটো তোমাৰ সেইফালে অকণ তোমাৰ ফালে অকণ টানি দিয়ে, সেইফালে চাদমকাৰ ফালে অকণ টানি দিয়ে। আৰু বহুত জেগা বেগটো পিন্ধি গৈ 3টামান লাগি গৈছে ভ্ৰমক লাগে আমাৰ টাইট মানে এবাৰে ভৰাব লাগে এইটো লাইফটোৰ কাৰণে হৈ গ'ল আৰু বেগটো মানে হা খালেনে এইটো চাদা মই অকণ সেই তোৰ ফালে অকণ হেৰি কৰি দিম হ'ল অ' ফাইনেলি ফিটিং হৈ গ'লগৈ লগাই মেলি জান পানী হৈ গৈছে লগাওঁতেতো এইটো ভৰাওঁ ৱাটাৰপ্ৰুফটো এইটো নহয় এইটো ভিতৰত ৰাইনক্স নলৈ ইনভিক্টাছৰ এই বস্তুটো কিয় ল'ব লগা হ'ল তাৰ কাহিনীও ক'ম বাৰু মই কিয় ল'লোঁ তাৰ কাহিনী কৈ আছোঁ প্ৰথম কথা ইয়াৰ ছেফটিটো বহুত বেছি ভাল দেখিছোঁ মানে ইয়াৰ ছেফটি ইম্পৰ্টেণ্ট মানে আপোনাৰ এইটো তো গিলান ল'ব পাৰে তাৰমানে 5 লিটাৰ গিলান আৰামছে যাবগৈ ইয়াত সেইটো গম পালোঁ মই প্ৰথম ইয়াত বান্ধিবৰ কাৰণেও এটা অপশ্যন আছে আপোনাৰ তো ছাইডটো মেটেৰিয়েলটো বহুত বেছি ভাল তলত এখন মেট দিছে সেইখনো ভাল মানে আৰু বস্তুটো ফিটিং হৈ থাকে পূৰা মেটেৰিয়েলটো মানে পূৰা আছে আৰু ফুল্লি ৱাটাৰপ্ৰুফ হৈ যাব এইটো লগাই দিম ভিতৰত লগাৰ পিছত পূৰা ফুল্লি ৱাটাৰপ্ৰুফ হ'ব আপোনাৰ 100% ৱাটাৰপ্ৰুফ হৈ যাব তলে লৈ যাওঁ তাত বহাই চাওঁ ফিটিংটো কেনেকুৱা হৈছে ঠিক আছে এতিয়া দেখাইছোঁ এই বস্তুটোৱে কেনেকৈ বহিব তো এইটোৰ অকণমান বহিব ঠিক আছে খেলে আমি এইখন খুলি বহাম বস্তুটো খুলি বহালে বেছি ভাল মজবুত হ'ব তো সেইটো কাৰণে ফাইনেলি কি কৰা যায় দেখাই আছোঁ এইটো স্কেপ টান কৰিবৰ কাৰণে ইয়াত গৈ টান হ'ব জাষ্ট দেখাই দিছোঁ খেতিটো কেনেকুৱা হয় এইটো তাত গৈ দিয়াৰ পাছত এইটো আপুনি বান্ধি দিয়ক পটকৈ হৈ যাব আৰু আছে তললে তো বেক চাইডেও ভৰাই ৰছী ঠিক টানি দিয়ক এইটো ল'ব মই জাষ্ট দেখাইছোঁ বছ কেনেকৈ কৰিব লাগে গোটেই বস্তুটো ঠিক আছে যাতে চাইলেঞ্চাৰ নালাগে যাতে এই চাইলেঞ্চাৰ নালাগে যাতে বেগটো টাচ নহয় তো সেইটো কাৰণে মই চিষ্টেমটো কৰি লৈছোঁ তো দেখাই আছোঁ ফাইনেলি কেনেকৈ ফিটিং কৰিব লাগে কি কৰিব লাগে চব তো লুকটো এনেকুৱা আহে তো কেনেকৈ ফিটিং কৰিব লাগে কি ফিটিং কৰিব দেখাই দিছোঁ আৰু গৰমত ঘামি পচিনা হৈ গৈছোঁ বৰ্তমান তো ফিটিংটো দেখাই দিলোঁ তো বাকীখিনি গম পালে কি কৰিব লাগিব আৰু ৰাইনক্স নলৈ এইটো কিয় লৈছোঁ তাৰ কাৰণটো গম পালে ইয়াৰ মেটেৰিয়েলটো বহুত ষ্ট্ৰং হয় আৰু বহুত ভাল হয় আৰু সেইটো কাৰণে ৰাইনক্সৰ এৰি এইটো লৈছোঁ মানে ইয়াৰ ছেফটিৰ কাৰণে বহুত বেছি ফিচাৰ আছে ইয়াত বাকী কথা দেখাইছোঁ বাৰু ঠিক আছে বাই